Hello guys, welcome back to my YouTube channel Hiranya vlog. So আজি মই আপোনালোকক দেখাব বিচাৰিছো নাকাটি ভাৰ গটিকে ভিডিওটো স্কিপ নকৰাকৈ মোৰ লগত ভিডিওটো উপভোগ কৰক। So guys, এই যে পাহাৰখন দেখিছে এইখন হল নাকাটি ভাৰ। আমি তাত যাব চেষ্টা কৰিম। আজি ভিডিওটো ধামাকা হ'বলৈ গৈ আছে। আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো একদম সাইকেলেৰে। ভিডিওটো একদম ধামাকা হ'বলৈ গৈ আছে। মানে সাইকেল মেইন, সাইকেল নহলে আপোনাৰ একোৱে নহব। বাইকতো তেল ভৰাব লাগিব। সাইকেল মেইন, সাইকেল অকল পাম দিলে চলে। টিভিলৰ বিনাৰ মান সাইকেল চলাই হেলো একদম মানে কি বেয়া ৰাস্তা বে একদম ধুলা কি একদম নাকে মুখে সোমাই দিছে আৰু তো নাই কৰি 8 কিলোমিটাৰ মান সাইকেল চলাব লাগিব। প্ৰথমবাৰৰ বাবে নাকাটি যাবলৈ ওলাইছো। চেষ্টা আছে আৰু মোৰ মানে আৰু এজন লগ ধৰিছো যাব মানে ইয়াত অলপ ৰখিব লাগিব। লগৰজন আহিল, এতিয়া আমি গৈ আছো। একদম সাপ না চাৰিওফালে পাহাৰে পাহাৰে একদম পাহাৰে আৱৰি আছে। ফাইনালি গাইস আহি গলো। এইটো হল নাকাটি ভাৰ। যদি আপোনালোকে নাকাটিত আহিব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা টুনিয়া নদী পাব প্ৰথমে, তাৰপিছত এইখন ব্ৰিজ এইপিনে পাৰ হৈ যাব লাগিব। ফাইনেলি আমি ব্ৰিজখন পাৰ হ'লো আৰু ব্ৰিজখন পাৰ হৈয়ে আমি একদম পাহাৰ বগাব সাজু। আপোনালোকে নাকাটি নোপোৱাৰ আগত এনেকুৱা এটা সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাব। এইখনে হ'ল আমাৰ বঙাইগাঁৱত থকা নাকাটি, গতিকে এনজয় কৰক। নাকাটি এইখনে নাকাটি পিছফালে মোৰ এয়া হ'ল সন্মুখত নাকাটি মহাৰাণী মন্দিৰ। গতিকে নাকাটি পাহাৰত নুঠাৰ আগতে ইয়াতে এইটো মন্দিৰ পাব। তো গাইস একদম জংঘলৰ মাজে মাজে গৈ আছো নাকাটি পাহাৰ। এইখনে হ'ল আমাৰ বঙাইগাঁৱত থকা নাকাটি পাহাৰ। চাওক না একদম পুৰা একদম জংঘল, এইবিলাক একদম পুৰা জংঘল। আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ, মানে কি যদি আপোনালোকে নাকাটি পাহাৰত আহিব বিচাৰে তেনেহ'লে একদম জোতা পিন্ধি আহিব, চেণ্ডেল পিন্ধি নাহিব। মোৰ আজি ভুল হ'ল, চেণ্ডেল পিন্ধি অহাতে জোতা পিন্ধি আহিলে মানে একদম বেষ্ট হয় আৰু একদম শ্লিপ নকৰে, কিন্তু বহুত ৰিস্ক হয়। চ' গাইছ আমি 12:15 পাহাৰলৈ উঠিব যাত্ৰা কৰিছোঁ। কেইটাত যাই পাওঁ নাজানো। ইয়াৰ পৰা এটা বহুত ধুনীয়া ভিউ পোৱা গৈছে আৰু যে ওপৰত উঠিলে কিমান এটা মজা ভিউ আপোনালোকক দেখুৱাম। নাকাটিৰ আধা অংশ আহি পাইছোঁ। বহুত ভাগৰ লাগিছে, মানে বহুত মানে কষ্ট হৈছে, গতিকে ভোক লাগিছে অলপমান। কেক এটা খাই লওঁ। আমি এতিয়া অকলে যাই থাকিম। গাইছ আমি নাকাটি নোপোৱাৰ আগত এনেকুৱা এটা ঝৰ্ণা পাম, য'ত নেকি পানীবোৰ ইমান এটা ফ্ৰেছ, আপুনি খাব পাৰে, একো ক্ষতি নাই। অলপ পানী খাই লওঁ। পাই গ'লো। এইখন হ'ল নাকাটি পাহাৰ। প্ৰায় পালোৱে। আমি নাকাটি আহিলে ইয়াতে এখন ধাবা আছে, ধাবাখন চাই লওক। নাকাটি আহিলে এনে টেনশ্যন নাই, ইয়াত খোৱা বস্তুৰ টেনশ্যন নাই। ইয়াত সকলো বস্তু পাই যাব, ৰুটি চব্জি পুৰি ঘুগুনি চব পাই যাব। কিন্তু লৈ অহাটো ভাল আৰু কেতিয়াবা বন্ধ থাকিব পাৰে। আৰু আমি এই জংঘলৰ মাজে মাজে গৈ আছোঁ। ওপৰত যোনটো শিল নাকাটি একদম শিল, আৰু তাৰে পৰা আপোনালোকে ভিউ চাব কেনেকা। আজি চাগে বহুত মানুহ আহিছে, বহুত ৰাস্তাত মানুহ লগ পালোঁ আৰু বা কিমান কি ওপৰত আছে গম নাপাওঁ, গতিকে লাজ লাগে আৰু অলপ। আমি নাকাটি পাহাৰ এক্সপ্ল'ৰ কৰি আছোঁ। চাওক মোৰ অৱস্থা কি হৈছে, এনেকৈ টানি নিব লগা হৈছে। আমি নাকাটি পাহাৰ আহি পালোঁ। এতিয়া আপোনালোকক এই ওপৰলৈ যাই চুজবিলাক দেখুৱাই দিম, গতিকে
আৰু ইয়াৰ অৱস্থা অৱস্থা কি হৈছে আৰু ইয়াৰ পৰা এটা ভিউ আপোনালোকক দেখাব বিচাৰিছোঁ চাওক না ভাই ভিউ চাওক কিমান এটা সুন্দৰ মানে ইয়াত উঠিলে সম্পূৰ্ণ বঙাইগাঁওখন মোৰ মতে দেখা পায় আৰু তেনেকৈ আৰু আজি আমি আহি গম পালোঁতো এই হ'ল নাক্কাটি পাহাৰৰ শিলটো এইপিনে উঠি যাব লাগিব আৰু ইমান ডাঙৰ শিল এটা ইয়াৰ মানে যোনটো নাক্কাটিৰ আগৰ যোনটো নাকটো আছিল সেইটো অলপ ভাঙি পৰিছে তথাপি দেখুৱাব চেষ্টা কৰিম ফাইনেলি এয়া পালোৱে আমি ভিউ চাওক না ভিউ বে ক'ত আছোঁ আমাৰ বঙাইগাঁৱত এনেকুৱা এখন ঠাই বে চাওক ক'ত আছোঁ আমি আমাৰ এই নাক্কাটি পাহাৰত যোনটো নাকটো সেইটো আমেৰিকাৰ আমেৰিকাৰো এনেকুৱা এখন পাহাৰত তেনেকুৱা এটা মানে ডাঙৰ নাক আছে মানে কম্পেয়াৰ কৰিব পাৰি চ' মই সকলোকে এটা কথাই ক'ব খুজিছোঁ কি মানে এই নাক্কাটি আহি বহুত দেখা পালোঁ কি বহুত প্লাষ্টিক এইবিলাক বহুত পৰি আছে এইবিলাক বহুত দেখিছে আপোনালোকে কিন্তু এইবিলাক আপোনালোকে যদি কেতিয়াবা আহে তেনেহ'লে খাই বৈ পলিথিনতকৈ লৈ যাব নি বেলেগ ঠাইত পেলাই দিব মানে ইমান ধুনীয়া এটা প্লেচ তাতে যদি আৰু এনেকুৱা বেয়া পেকেট চেকেট এইবিলাক প্লাষ্টিকবিলাক এনেকৈ থাকে এইবিলাকতো বছৰ ধৰি এনেকৈ থাকিব না একোতো নহ'ব গতিকে আপোনালোকক মই ক'লোঁ বহুত প্লাষ্টিক আছে আৰু যাতে কোনেও প্লাষ্টিক ইউজটো কৰিব লাগিব কিন্তু যাতে ইউজ কৰাৰ পিছত লৈ যায় এই খুৰাজনক চাওক ইমান কষ্ট কৰি আৰু দুজনমান খুৰাহঁত মিলি 3জন মানে এইবিলাক কাম কৰি আছে যাতে এই কামবিলাক খুৰাহঁতে কৰিব নালাগে আমি নিজে কৰিব পাৰোঁ সকলোৱে চেষ্টা কৰিব আৰু কৰিব মানে কি আপোনালোকে কৰিবই আৰু এইটোৱে তো আমি ইমান দূৰৰ পৰা আহি যদি কিবা এটা নাখাওঁ নাক্কাটিৰ পাহাৰৰ ওপৰত কেনেকুৱা কথা গতিকে আমি বস্তুবিলাক চাওক কি আনিছোঁ আমি আনিছোঁ মেইনত গজা হ'ল খালে মজা এইটোতো আনিব লাগিব না গজা আনিছোঁ বেছি অহা নাই আমি 4জন আহিছোঁ তাৰপিছত ইয়াত আছে কুৰকুৰি কেক আহোঁতে খালোঁ 4টামান তাৰপিছত ইয়াত আছে দুধ বিস্কুট চ' আমি খাওঁ পিছত লগ পাই আছোঁ চ' গাইজ এইখনে হ'ল আমাৰ এইপিনে বঙাইগাঁও তাৰপিছত ইয়াতে খকৰপুৰ পাহাৰখনো আছে দেখাব বিচাৰিছোঁ এইপিনে হ'ল খকৰপুৰ পাহাৰ তাৰপিছত ইয়াত হ'ল এই যে যোনটো লম্বা যোনটো দেখিছে এইটো হ'ল আমাৰ এইটো লম্বাটো এইটো হ'ল যোনটো মহাৰাণী মন্দিৰৰ ওপৰৰ এইটো তাৰপিছত এইটো দেখিছে আপোনালোকে আমাৰ ঘৰটো হ'ল আইডিয়া মোৰ এইপিনে হ'ব মানে এইপিনৰ পৰা সূৰ্যৰ ফ'কাছটো আহি আছে তো ইমান এটা ভাল হোৱা নাই ভিউটো এইপিনে একদম আল্টিমেট হৈছে নাক্কাটিত আহিলোঁ বহুতে ভাল লাগিল বহুতে এনজয় কৰিলোঁ তো আপোনালোকক দেখুৱাম 360 ভিউ এইটোৱে হ'ল মোৰ পিছপিনে ৰ'দটো পৰি আছে তো মানে ইমান এটা ভাল ভিউ হোৱা নাই এইপিনে একদম আল্টিমেট মজা একদম মজা আল্টিমেট চ' গাইজ এইখিনি আছিল আজিৰ ভিডিঅ' মানে আপোনালোকক নাক্কাটি পাহাৰৰ এইখিনি ভিউখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ এইখিনিয়ে আকৌ এদিন লগ পাম এটা নতুন ভিডিঅ' বাই